वेलकम बैक टू माय यूट्यूब चैनल। आज आपलोक नतुन नतुन भिडिओ लै आहिलो। मरिगाँव जिकेबी कलेजर जो सप्ताह चलि आছিলে आज সাংস্কৃতিক শোভাযাত্ৰা আছিলে আৰু প্ৰতিটো বিভাগৰে নতুন নতুন এটা ৰোলছ দিলে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কি দেখুৱাব পৰিশ্ৰমা দেখুৱাম আপোনালোকক। এয়া হৈছে সপ্তাহ সমাৰোহ আমাৰ মৰিগাঁও জিকেবি কলেজৰ বেনাৰ লৈ আমাৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা আহি আছে। এয়া হ'ল এতিয়া জিকেবি কলেজৰ জিএছ আৰু পিছতে আমাৰ ছাৰ গৈ আছে সেইফালে আমাৰ প্ৰথমটো দল আৰু চাইডতে আমাৰ অমিয়া মেম আছে আৰু এক্স জিএছ এয়া আমাৰ এক্স জিএছ গৈ আছে আগৰ ফালে লগতে মেম আৰু প্ৰথমটো ডিপাৰ্টমেণ্ট হৈছে সংস্কৃত। এখন সংস্কৃত ডিপাৰ্টমেণ্টৰ জয় শ্ৰীৰাম ৰাম মন্দিৰ বনাইছে। ৰাম মন্দিৰ যিটো ষ্ট্ৰাকচাৰ সেই ৰাম মন্দিৰটো দেখাইছে। এই আগৰ ফালৰ পৰা গোটেইখিনি সংস্কৃত ডিপাৰ্টমেণ্টৰ হয় আৰু ইয়াত আৰু জয় শ্ৰীৰামৰ গাড়ী তেওঁলোকৰ যিবোৰ বনাইছে আৰু ইয়াত তেওঁলোকৰ ডিপাৰ্টমেণ্ট সংস্কৃত ডিপাৰ্টমেণ্টৰ সংস্কৃত ডিপাৰ্টমেণ্টৰ মেম আৰু পিছৰফালে আমাৰ ষ্টুডেণ্টবোৰ গৈ ৰাম মন্দিৰ অনুষ্ঠিত গৈ আছে আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্ট হলি ডিপাৰ্টমেণ্টৰ বনাইছে। এয়া হ'ল হিন্দী ডিপাৰ্টমেণ্ট, হিন্দী ডিপাৰ্টমেণ্টৰ হলি অনুষ্ঠান। এয়া হ'ল ডান্সাৰ হয় তেওঁলোকৰ সংস্কৃতৰ বিহু তেনেকুৱা বিহু দেখুৱাইছে। তোমাৰ বিহু বিহু কালচাৰ আদিম নামত কেনেকৈ আছিলে কেনেকৈ জন্মলৈ বাস কৰিছিলে এই দুজন ল'ৰা ছোৱালী তেওঁলোকে ধুনীয়াকৈ দেখালে। আপুনি ভিডিঅ'টো চাবচোন। তোমালোকে কি হৈ গৈছা? বেংগলী বেংগলী পাৰ্টি কোন ডিপাৰ্টমেণ্ট? এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বেংগলী পাৰ্ট কৰিছে। নমস্কাৰ ভাল ইঞ্জিনিয়াৰ লগত লৈ গৈ আছা? কেমেৰা পাৰ্চন ইঞ্জিনিয়াৰ কোন ডিপাৰ্টমেণ্ট? জিঅ'গ্ৰাফি আসাম, ৱেষ্ট বেংগল, সাউথ ইণ্ডিয়ান, মহাৰাষ্ট্ৰ, মণিপুৰী, পাঞ্জাৱ, কাৰ্বি আসাম। তাৰপিছতে আহিছে ৰাজনীতি বিভাগ। নমস্কাৰ। নিৰ্বাচনৰ ওপৰত বনাইছে। তোমাক চম্ভালি লৈ গৈছেনে মন্ত্ৰীৰ লগত? ভাল লাগিছে। অলপ স্পীড দিয়া, গেপ লৈ জইন লোৱা, গেপটো জইন লোৱা, গৈ আছে জইন লোৱা। এয়া গৈ আছে পলিটিকেল ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ যিটো পলিটিক্স চিষ্টেম এয়া ভোটৰ নিবনুৱা সমস্যা দূৰ কৰিছে তেওঁলোকৰ পলিটিকেল। এইটো হ'ল পলিটিকেল ডিপাৰ্টমেণ্ট তেওঁলোকৰ পলিটিক্স চিষ্টেমটো দেখাইছে নিবনুৱাৰ। তাৰপিছতে আহি আছে পলিটিকেল ডিপাৰ্টমেণ্টৰ পিছতে আহি আছে হিষ্ট্ৰী ডিপাৰ্টমেণ্ট। হিষ্ট্ৰী ডিপাৰ্টমেণ্টত তেওঁলোকৰ ভাৰতীয় যিটো চন্দ্ৰযান চন্দ্ৰযান 3টোৰ ওপৰত তেওঁলোকে কৰিছে আৰু এইবোৰ হৈ আছে ইছৰো তেওঁলোকৰ ৰকেট আৰু বিক্ৰম লেণ্ডাৰ তেওঁলোকে অপেনিং কৰিছে। এয়া হৈ আছে ইতিহাস বিভাগ।
ইতিহাস বিভাগৰ তেওঁলোকৰ চন্দ্ৰায়ন 3 যিটো 2035 14 জুলাই তাৰিখে অপাৰেট কৰিছিলে সেই লেণ্ডিঙৰ কি দেখাই আছে আমাৰ ডিপাৰ্টমেণ্টৰ 6th ছেমিষ্টাৰ বিক্ৰম হয় আৰু তেওঁ কি যিটো বিক্ৰমী এবাৰ বেনাখন ফোন কৰি দিয়া ওপৰলৈ গৈ থাকা এফালে গৈ ছাইডৰ ফালে যাবা হা आसमान को छूते हुए अपनी दहाड़ के चारों छप्पन मुस्कान नजर रहा है जिसे हम यहाँ महसूस कर सकते हैं और यही दहाड़ है जो वैज्ञानिकों को रोमांचित करती है LVM-3 के उत्थापन के साथ ही हमारे अंतरिक्ष यान चंद्रयान 3 की चंद्रमा की यात्रा प्रारंभ हो चुकी है As the rocket is soaring through the clear skies, every second moving closer to the accomplishment of the most important milestone in its mission to moon. Every Indian witnessing the launch live and content with the feeling of watching history in the making. चंद्रमा की सतह पर अपना छाप छोड़ने के लिए चंद्रयान 3 अपने मिशन को पूरा करने निकल चुका है वर्तमान में दोनों S-200 स्टेप ऑन बूस्टर सामान निष्पादन करते हुए अपनी निर्दिष्ट कक्षा की ओर সাংবাদিক ভালে আছে হৈছেনে ভালেমানখিনি ষ্টুডেণ্ট भारत माता के भारत माता के भारत माता के वंदे वंदे जंगली डांस आही गल फेर এইটো কি হৈছে এইটো কি দল হৈছে এইটো আপোনাৰ হেৰি বায়ুমনে হ'ব নেকি অসমীয়া বিহু বিহু গোৱা গোৱা এইটো গোটেইখিনি হেৰি সংস্কৃত ডিপাৰ্টমেণ্ট সংস্কৃত ডিপাৰ্টমেণ্টৰ 20টাহে ষ্টুডেণ্ট বহাল লৈছে অঁ বাকী জেনেৰেল আছে নহয় জেনেৰেল সংস্কৃত আছে আপোনাৰ জেনেৰেলখিনি
ঘৰ পালোহি